আমি পানী বৰিং কৰাৰ পিছত লাহে লাহে দেখা পালোঁ পানীখিনি কিছু লেতেৰা। পানীৰ ৰংটো মটীয়া ৰঙৰ, মাটি মিহলি হৈ অহা আৰু কিছু পৰিমাণে আইৰণো মিহলি হৈ আছে। তাৰপিছত আমি পানীখিনি পৰিষ্কাৰ কৰিবলৈ এটা ফিল্টাৰ ল'বলগীয়া হ'ল। আমি কাইটেং কোম্পানীৰ এটা ফিল্টাৰ বহুৱালোঁ। ফিল্টাৰটো বহুৱাৰ পিছত আমি দুটা ৰিজাৰ্ভাৰ ল'বলগীয়া হ'ল 2000 লিটাৰৰ, আৰু সেই ৰিজাৰ্ভাৰৰ পৰা পানীখিনি আমি প্ৰথমতে জমা কৰি ফিল্টাৰটোৰে ওপৰৰ আমি টেংকিলৈ তুলিবলগীয়া হ'ল। ফিল্টাৰটো বহুৱাৰ পিছত পানী চাফা হ'ল ঠিকেই, কিন্তু 5-6 মাহমানৰ পিছত দেখা পালোঁ যে ফিল্টাৰটোৰ যিটো পানীৰ গতিবেগ সি লাহে লাহে কমি আহিবলৈ ধৰিলে। ৰিজাৰ্ভাৰৰ পৰা আমি টেংকিলৈ ফিল্টাৰৰ যোগেদি পানীখিনি তোলোঁ। প্ৰথমতে আমাক টেংকিটো ফুল হ'বলৈ 1 ঘণ্টাৰ প্ৰয়োজন হৈছিল, আৰু পিছত লাহে লাহে 2 ঘণ্টা পৰ্যন্ত লগা হ'ল। আমি গম পালোঁ যে ফিল্টাৰটো লেতেৰা হৈছে, গতিকে চাফা কৰিব লাগে। এই কাইটেং কোম্পানীৰ ফিল্টাৰটোত চাফা কৰাৰো ছিষ্টেম আছে, ব্যৱস্থা কৰা হৈছে, কিন্তু কেনেকৈ বেক ৱাছ কৰিব লাগে তাৰ নিৰ্দেশনা, সঠিক নিৰ্দেশনা ইয়াত নথকাত আমি সেই কেনেকৈ ৱাছ কৰিব লাগে সেইটো আমি তাৰ এটা প্ৰেক্টিকেল ভিডিঅ' আমি প্ৰস্তুত কৰি দিছোঁ, যাতে বেলেগো ইয়াৰ যোগেদি উপকৃত হয়। আমি কেনেকৈ চাফা কৰিলোঁ সেই দৃশ্য আমি দেখুৱাই গৈছোঁ। আমি এয়া ফিল্টাৰ কৰি আছোঁ আৰু এইটো ফিল্টাৰটো আমি চাফা কৰিছোঁ আজি। চাফা কৰাৰ পিছত এইটো যিটো বেক ৱাছ কৰিছোঁ, বেক ৱাছটো ইয়াত ধুইত দিয়াৰ লগে লগে ইয়াত পানী, এয়া ৰং চাওক, একেবাৰে পূৰা মাটি ৰঙা মাটি একেবাৰে ৰং ওলাইছে। আমাৰ গ্ৰুপত দি দিবা। এয়া পানীৰ এটা নমুনা, কেনেধৰণৰ ৰং। এই বৰ বিহাবি পান কৰি থাকিলে এই চাফা নহ'বই মাৰিব লাগিব অলপ। ওলাই আছে পানী, গেলা পানী ওলাই আছে। এই গেলা পানী নমুনা একেবাৰে দেখাত চাহৰ ৰং নিচিনা। মানুহে হয়তো ভুলেই কৰিব চাহৰ কাপ বুলি। আপুনি এৰিয়েল ভিউ এটা লওক। কিন্তু ইয়াতে আপোনাৰ কালাৰ এইটো আপোনাৰ কপাৰ আছে আৰু আইৰণ আছে। কিন্তু বোকা মাটিটো আছে ন? বোকা আছে, ক্লে আছে। ক্লেৰো মানে আপোনাৰ ৰচোন মিনাৰেলটো হ'লে কালাৰটো বেলেগ বেলেগ হয়। ক্লে আছে, ক্লে মানে এইটো ক্লে, চিল্ক, আইৰণ, কপাৰ, এইখিনি ক্লে। এই যে কোৱাগুলেশ্যন যে হৈছে সেইখিনি ক্লে, এইখিনি কোৱাগুলেশ্যন হ'ব ধৰিছে। লাহেকৈ চাফা হ'বলৈ আৰম্ভ কৰিছে, আগতকৈ পাতল ৰংটো। এতিয়া আপোনাৰ নিচিনা হৈছে, কিটো অৰেঞ্জ পাছ। আমি অলপ পিছত আমি আকৌ এবাৰ চেষ্টা কৰি চাম তাৰ কিমানটো পাৰ্থক্য আহে। সময়ে আপডেট দি থাকিবলৈ চেষ্টা কৰিম। আগতকৈ যথেষ্ট ৰংটো বগা হৈছে পানীটো। গোটেই কামটো এই পাৰ্টটোৱে কৰে। এইডাল লিভাৰটো আমি যদি হেঁচি, এইটো বেক ৱাছত আছে এতিয়া, চাফা কৰিবলৈ হ'লে একেবাৰে সহজ। লিভাৰটো অকণমান বহাই ল'ব লাগে হেঁচি লৈ, এইটো অলপ হেঁচি দলৈ হেঁচি ঘূৰাই দিলেই হৈ গ'ল, চাফা হৈ যাব ফিল্টাৰ। বহুত পাতল হৈ গ'ল। ক্লেখিনি নাই কিন্তু এইবাৰ ক্লেটো নাই। আমি 10 মিনিট হোৱা নাই এতিয়ালৈকে ন? এতিয়া ক্লেটো নাই, অকল এটা ৰং এটা আছে। আৰু চাগে 10 মিনিটমান লাগিব। পানী আমাৰ 1 লিটাৰমান আমাৰ চাগে ওলালে এতিয়ালৈকে। কাইটেং CV গুগল কৰিলে ইয়াৰ দাম চাম সকলো আপোনাৰ তথ্য পাই যাব। আপোনাৰ যদি প্ৰয়োজন হয় আপুনি খবৰ কৰিব পাৰিব। পানী পৰিষ্কাৰ ভালকৈ কৰে, আমি ইয়াৰ সুফল পাইছোঁ।
আৰু ফিল্টাৰ যেতিয়া কৰা যায়, বিশেষকৈ এই বেক ৱাছ যেতিয়া কৰা যায়, কাৰেণ্টৰ ছুইচটো কিন্তু অফ কৰি লোৱাটো উচিত। ইনষ্ট্ৰাকশ্যন ডিজাইন ফৰ অপাৰেটিং ইন ৱাটাৰ এপ্লিকেশ্যন অনলি ফৰ এনি আদাৰ লিকুইড প্লিজ চেক উইথ দ্য মেনুফেকচাৰ বিফৰ ইউজ নট সুইটেবল ফৰ নিউমেটিক অৰ হাইড্ৰ নিউমেটিক এপ্লিকেশ্যন। আমি এতিয়া ৰিন্স মোডত দিছোঁ। এইটো 3 নম্বৰ, এইটো প্ৰথমতে আমি ফিল্টাৰ কৰিবলৈ হ'লে 1ত দিব লাগে। এতিয়া বেক ৱাছ 2, ৰিন্স। এতিয়া এইটো যেনেকৈ ৱাশ্বিং মেচিনত মানে ইটো সিটো কৰি থাকিব লাগে, এবাৰ ৰিন্সত দিয়া হৈছে। এতিয়া আমি পাম্পটো ছুইচ অন কৰিম। পাম্পটো ছুইচ অন কৰিছোঁ, ৰিন্স কৰিছোঁ। এতিয়া পানীৰ কোৱালিটিটো চাম। চাফা ফটফটীয়া পানী, পুৰা ফটফটীয়া পানী আহি গৈছে। ৱেষ্ট দৰকাৰ নাই। কিবা যদি বস্তু যদি জমা আছে গোটা বস্তু নাজানো, মই আইডিয়া নাই কিন্তু। 5 নম্বৰ নাই, 1 দিলোঁ, 2 দিলোঁ, এতিয়া 3ত দিছোঁ। 3ত ৰিন্স কৰিছে, ধুইছে। 4 ৱেষ্ট, 5 নম্বৰ ৰিচাৰ্কুলেট। চাফা পুৰা। 4-5 নালাগে আৰু কিবা আছে বস্তু দি চালে কি হৈছে অলপ। না আমি উল্টাকৈ ঘূৰাই জানো? এইটোত আহিলে হ'ল আৰু এইটো হ'ব নহয় ডিৰেকশ্যন আছে, লিখা আছে চাওকচোন। ডাইৰেকশ্যন নাই, ঘূৰা ডাইৰেকশ্যন নাই। নাই, এইটো কাঁ চিনিয়া জানো? লেফ্ট টু ৰাইট, লেফ্ট টু ৰাইট, লেফ্ট টু ৰাইট, নট ইন ইউজ এনেকৈ দিওঁ। দিলোঁ চাৰি। এইটো লেতেৰা ওলাইছে, বহুত লেতেৰা। এই বস্তুখিনি ওলাই যাব চাগে, যিখিনি জমা হৈছে তলত। চাওঁচোন, ৱেষ্টত দিছোঁ আমি, চাওঁ কোৱালিটি। চাফা হৈছে ন? গোটাবিলাক জমা হৈ আছিলে, সেইখিনি ওলাই গৈছে। চলিড ৱেষ্টবিলাক বহুত আছিলে। অঁ, অলপ অলপ আছে। চলিড ৱেষ্ট আছিলে। হয়, চলিড ৱেষ্টখিনি ওলাই দিব এতিয়া। পাম্পটো অফ কৰিলোঁ। পাম্পটো অফ কৰি এতিয়া নেক্সট ৰিচাৰ্কুলেট। এয়া ৰিচাৰ্কুলেট। পাম্পটো দিয়ক। আমি পাম্পটো আকৌ অন কৰিম। পানীৰ নমুনাটো চাম। পূৰা ফটফটীয়া পানী আহিছে দেখিছোঁ, অৰ্থাৎ আমাৰ ফিল্টাৰ পূৰা চাফা হৈ গৈছে চাগে। এয়া ফটফটীয়া পানী আহিছে ৰিচাৰ্কুলেট কৰাৰ পিছত। বেটাৰ ৰিজাল্ট আপুনি ইয়াত ল'ব পাৰে। বেকগ্ৰাউণ্ড ভাইট দি দিছোঁ, ফটফটীয়া পানী। আমাৰ ফিল্টাৰ চাফা কাৰ্যসূচী হৈ গৈছে। আমি এতিয়া আমাৰ ৰিচাৰ্কুলেট কৰি আছোঁ আৰু শেষ কামটো হ'ব যে পানী ফিল্টাৰ কৰা। আমাৰ পানী চাফা হৈ গৈছে, গতিকে আমি পাম্পটো অফ কৰি আকৌ ফিল্টাৰ কৰিব পাৰিম আৰু। পানী চাফা পূৰা। বিজ্ঞান পৰীক্ষা কৰিলোঁ। এয়া আমাৰ কেনেকৈ পানী আমি ফিল্টাৰ চাফা কৰিব লাগে তাৰ এটা নমুনা আমি ৰাখিলোঁ। গোটেইকেইটা থাকি ভালো হ'ল। এতিয়া আমি ডাইৰেক্ট আমি ফিল্টাৰ মুডত আহি গ'লোঁ। এয়া 1ত দিলোঁ আৰু এতিয়া ফিল্টাৰ মুড। এতিয়া আৰু পানী নোলায় ইয়াত, এতিয়া তলফালে পানী নোলায়। এতিয়া যিখিনি পানী ওলাব সেই এই টেংকিৰ পৰা, ৰিজাৰ্ভাৰটোৰ পৰা পানীখিনি ফিল্টাৰ কৰি আমাৰ এই নীলা ফিল্টাৰটোৱেদি ওপৰত উঠিব। গতিকে এতিয়া আমাৰ আৰু পানী নোলায়, এতিয়া ফিল্টাৰ মুডত আহি গ'ল। এতিয়া যদি আমি পানী পাম্পটো অন কৰোঁ তেতিয়াহ'লে আমি ফিল্টাৰ মুডত আহি যাব। এতিয়া আৰু পানী ৱেষ্ট নহয়, আৰু যিখিনি পানী পাম আমি ফটফটীয়া পানী পাম। সম্পূৰ্ণ খোৱাৰ উপযোগী পানী এটা পাইছোঁ এতিয়া ফিল্টাৰ হোৱাৰ পিছত।
এয়া এয়া পানী পানী ফিল্টাৰৰ গতিবেগো আহিল, বহুত স্পীডত আহিছে এতিয়া পানী, আৰু আমাৰ ফিল্টাৰ সম্পূৰ্ণ পৰিষ্কাৰ হ'ল বুলি আমি গম পাইছোঁ। ভিডিঅ'টো চাই থকাৰ বাবে সকলোলৈ ধন্যবাদ।